এইকেইদিন চাগে আপোনালোকে এটা শব্দ বৰকৈ শুনি আছে, ইণ্টাৰ্ণশ্বিপ ইণ্টাৰ্ণশ্বিপ ইণ্টাৰ্ণশ্বিপ। পিছে ইণ্টাৰ্ণশ্বিপত ভুক্তভোগী ময়ো। উপায়তো নাই, যদিহে কয় ইণ্টাৰ্ণশ্বিপ ইজ কম্পালচৰি বুলি, কৰিবতো লাগিবই। তো আমি ওলাই আহিলোঁ। প্ৰথমতে গৈ আছোঁ এজনী বান্ধৱীৰ ঘৰত, মানে কেইখনমান কাগজ ল'ব আছিল। তো আমাৰ এয়া লিপি বাইদেউৰ পৰা লৈ ল'লোঁ। বাই বাই। তাৰ পৰা প্ৰস্থান কৰিয়েই আমি আহিলোঁ এয়া মিৰ্জা ষ্টেচনত, কিয়নো ইণ্টাৰ্ণশ্বিপত যোৱা যাত্ৰাটো অলপ বিশেষ। মানে আজি আমি ভাবিলোঁ বাছততো যায়ে থাকোঁ, সেইবাবে আজি আমি ট্ৰেইনত যাম। ট্ৰেইনত আমি ইণ্টাৰ্ণশ্বিপ কৰিব যোৱাটো ইমান বৰ বিশেষ ডাঙৰ কথা নহয়, কিন্তু সৰু সৰু ক্ষণখিনিক আমি এনজয় কৰিব লাগে, যাতে ভৱিষ্যতে আমি এই অতীত ৰোমন্থন কৰি ভাল লাগে। আজিৰ দিনটোৱে ধৰক, পিছত মনত পেলাই কমনো ভাল লাগিবনে, বাছত নগৈ ট্ৰেইনত গৈছিলোঁ বিজয়নগৰৰ পৰা মালিগাঁৱলৈ। আমাক ৰখি দিছে আজাৰাত, আমি ৰখিয়ে আছোঁ। এয়া আজাৰা ষ্টেচন। ইয়াত আমাক প্ৰায় আধা ঘণ্টামান ৰখালে। কিয় ৰখালে, কি কৰিব ৰখালে, একো নাজানো। ইণ্টাৰ্ণশ্বিপৰ মজাটোতো ইণ্টাৰ্ণশ্বিপত নাপাওঁৱেই আমি, যাত্ৰাটোতে অলপ ল'ব চেষ্টা কৰি আছোঁ। বাৰু, এওঁলোক হৈছে আমাৰ যাত্ৰাটোৰ আজিৰ সংগী, লগত এয়া দীপৰ বিলৰ মনোমোহা দৃশ্য। এইবোৰ চাই আমি আহি পালোঁ কামাখ্যা জংচন, অৰ্থাৎ মালিগাঁও। এতিয়া আমি আহি পালোঁ ইণ্টাৰ্ণশ্বিপৰ ঠাই। এই যে আমি ইণ্টাৰ্ণশ্বিপ কৰি আছোঁ, সকলোৱেতো এটা বিষয়বস্তুৰ ওপৰতে কৰি থকা নাই। কোনোবাই যদি ফেক্টৰীত কৰি আছে, কোনোবাই ইনষ্টিটিউচনত, কোনোবাই শুনিছোঁ কেকৰ দোকানতো কৰি আছে। ChatGPT ইউজ কৰি আছোঁ। আজিৰ আমাৰ ছাবজেক্টটো হৈছে এক্সেল ইউজিং AI। সকলোৱে সেয়াই কৰি আছে, কিন্তু আমাৰ এখেতে কিবা কৰি আছে। ইণ্টাৰ্ণশ্বিপটো বৰ্তমান এতিয়া সময় ঘৰমুৱা হোৱাৰ, সেয়ে ততালিকৈ টিকটটো কাটি আমি সাজু হ'লোঁ ৰিটাৰ্ণ যাত্ৰাৰ কাৰণে। আজি আমাৰ লাক ভাল, যোৱা ট্ৰেইনখনো আছিল, অহা ট্ৰেইনখনো আছিল, বেলেগ দিনা নাথাকে। এতিয়া মানে আমাৰ ট্ৰেইনৰ আগত গৰু আহিছে কাৰণে গাড়ী ৰখি দিছে, মানুহ নামি পেলাই গৰু চাইড কৰিব গৈছে। এনেকেই আকৌ হৈ গ'ল এটা নতুন অভিজ্ঞতা, এইবোৰেতো মনত থাকিব। পালোঁ না? মিৰ্জা নামা আছে। আমাক আৰু ৰ'দ দিছি গাইছ, এইটো সূৰ্য দেৱতা, এই আমাৰ পৰিৱেশ, এয়া ৰ'দ।